নমস্কাৰ সকলোকে স্বাগতম কৰিছোঁ আপোনালোকৰ মৰমৰ ইউটিউব চেনেল এছাম দিবলৈ। আজি আপোনালোকক মই দেখাই আছোঁ আমাৰ ঘৰৰ কিছুমান লাগতিয়াল নহয় মানে বছৰকৰ ফল লগতে কিছুমান বস্তু। তেনেহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকক দেখাব যাই আছোঁ মই কঁঠাল গছ, আৰু এইডালে হৈছে আমাৰ ঘৰৰ কঁঠাল দেখালে, আৰু কেইটাৱে খাইছে আৰু এটা পৰি আছে ইয়াত, বিশ্বাস কৰক পকি পৰি আছে। চাওক গাইছ, আমাৰ এইখনে বাৰী দেখিছে, এয়া হৈছে আমাৰ হাঁহৰ পোৱালি, আৰু এয়া মুনুলি আমাৰ মুনুলি। আৰু এতিয়া দেখাওঁ আপোনালোকক, মানে এয়া পাত ফুল বুলি কয়। সেয়া চাওক পাত ফুল ৰ'ব, মানে এইটো পাতত কিমানটা ৰং আছে চাওক, পাত ফুল বুলি কয়। সেয়া চাওক, আৰু ইয়াত আছে জবা ফুলো আছে, কি ধুনীয়াকৈ হৈ আছে চাওক। এয়া পচন্দা ফুল, আৰু কি ফুল বুলি কয় বা পচন্দাৰ লগতে আৰু কি নামেৰে জানে আপোনালোকে ক'বচোন এই ফুলটো। আৰু ছেকেণ্ডে লাগি আছে ধুনীয়া মধুৰিআম, ডাঙৰ হোৱা নাই যদিও মধুৰিআম খাই কিছু এটা ভাল লাগে। দেখিছে পুৰা মধুৰিআম টিপ টপকৈ লাগি আছে। এয়া দেখা পাইছে আপোনালোকে লগত টেঙা লাগি আছে আমাৰ গছত, এয়াও প্ৰথমবাৰৰ বাবে লাগিছে। দেখিছে এয়া আমাৰ হৈছে ক'লা, এয়া ক'লা নাম, ইয়াৰ ক'লা, আৰু ইয়াৰ নাম বগা। বগা কি খবৰ কৈছোঁ নাই কৈ। আৰু এয়া মোৰ বাচন্তি, আপোনালোকক মই দেখাইছোঁ। এইখনে হৈছে মোৰ বাচন্তি। এয়া আমাৰ চীন হাঁহ বুলি কয়, আপোনালোকৰ পিনে কি হাঁহ বুলি কয়। আৰু ই পূৰা খুটিয়কৈ থাকে চাওক, এই চাওক মাত ওলাইয়ে থাকে। আৰু এয়া মই ৰোৱাত চলা লাগি আছে। দেখিছে আপোনালোকে পাণ গছ পূৰা ধুনীয়াকৈ হৈ আছে। এইটো কি বুলি কয় ক'বচোন আপোনালোকে। এইটো আমাৰ পিনে বা কি কয় ময়ো ভালকৈ নাজানো, মানে কচু নে কি, কচু পুৰা ৰঙা সিয়া। মই কচু বুলি ক'লে এইটোও জানো, কিন্তু এইটো কি বস্তু আপোনালোকে ক'বচোন। বস্তুটো এইটো গাইছ, নেমু। এক বঢ়িয়া লাগে, আমাৰ ঘৰত একে মাটিৰ পৰা লাগি আছে নেমু। চাওক গাইছ, মাটিৰ পৰা নেমু লাগি আছে, নেমু খাম। চাওক কিমান ডাঙৰকৈ লাগি আছে। আৰু এয়া ভাত কেৰেলা গছ, পুৰা ধুনীয়াকৈ নেমুটো পৰিষ্কাৰকৈ আৰু ধুনীয়াকৈ টেঙা চেঙা কাটি লৈ ল'লোঁ। নেমু খোৱা মোচনটো চাই আপোনালোকে যে নাহে। এই ভিডিঅ'টো শেষলৈ চাই থাকিবৰ বাবে আপোনালোকক ধন্যবাদ, আৰু জয় অসম, টাটা বাই বাই।